কলা কচু বনাম বুলি লৈছোঁ। ইয়াতে লাগিব কৰ্দৈ অলপ, 2টা পিঁয়াজ, জলকীয়া 2টা, আদা নহৰু অলপ, লৈছোঁ অলপ মিঠাতেল, তাৰপিছত অলপ ফুৰণ, আদা নহৰু গোটা। এতিয়া কচুটো দিব, নিমখ, হালধি, লগতে জিৰা ধনিয়াৰ গুড়া অলপ, আৰু এতিয়া কৰ্দৈখিনি ইয়াত দি দিব। এইখিনি অলপ ভাজি লৈ ইয়াত গৰম পানী দি দিব। এইখিনি ধুনীয়াকৈ সিজি গৈছে, শেষত অলপ বাটাৰ দি দিব।